নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি মই গৈ আছোঁ 2024 বৰ্ষৰ দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ কৃতিৰ যিসকল ছাত্ৰ ছাত্ৰী সেইসকলৰ অভ্যৰ্থনা অনুষ্ঠান হৈছে আৰু আমাৰ ৭৭ নং ঢকুৱাখানা বিধানসভা সমষ্টিৰ শ্ৰী নৱকুমাৰ ডাঙৰীয়াই আজি তেওঁলোকক কৃতিত্ব চাৰ্টিফিকেট প্ৰদান কৰিব। মই তাতে মোৰ স্বেচ্ছাসেৱক হিচাপে মোৰ দায়িত্ব পৰিছে আৰু মই বৰ্তমান গৈ আছোঁ এয়া পলাহী তিনিআলি আৰু মই মোৰ সতীৰ্থ মানৱজ্যোতিৰ কাৰণে ৰৈ আছোঁ। আজি বৰষুণৰ বতৰ, গতিকে মই ৮ বজাতে গৈ উপস্থিত হ'ব লাগিছিলে, কিন্তু বৰষুণ দিয়াৰ বাবে মই উপস্থিত হ'ব পৰা নাছিলোঁ। গতিকে এতিয়া বৰষুণ কমিছে বাবে মই ওলাই আহিছোঁ আৰু মই মানৱ কাৰণে ৰৈ আছোঁ। এতিয়া এয়া মানস আহি আছে, আহি পাব এতিয়া। এইফালা ৰ'বা, এয়া মানস আহি পাইছে আৰু এতিয়া আমি গৈ আছোঁ ঘিলামাৰা কৃষ্টি ভৱনলৈ। আজি যিটো আদৰণীয় অনুষ্ঠান আছে তালৈ গৈ আছোঁ আৰু এনেকৈ ছাত্ৰ ছাত্ৰীসকল আহি আছে আৰু মোৰ দায়িত্বত পৰিছে তোৰণত। কৃতি বিদ্যাৰ্থী আৰু অভ্যাগত সকলোলৈ আদৰণি। কালৰ কোলাত বহি সমস্বৰে গাঁও, দক্ষতা উদ্যমিতা জ্ঞান প্ৰজ্ঞাৰ অভিনৱ গান, জীপাল কৰোঁ আশাৰ হিৰলো। আমাৰ যিজন স্বেচ্ছাসেৱকৰ হাতত আত্মন কৰে তেখেতক আমি অনুৰোধ জনাইছোঁ তেখেতৰ হাতত থকা গদীয়া পঞ্চায়তৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ তালিকাত অনুৰোধ জনাইছোঁ। কোন পঞ্চায়ত? নমস্কাৰ। কোনো ছাত্ৰ ছাত্ৰীৰ নাম যদি আমাৰ স্বেচ্ছাসেৱকৰ হাতত থকা তালিকাত অন্তৰ্ভুক্ত হৈ থকা নাই, তেতিয়াহ'লে তেখেতলোকে যেন হেল্প ডেস্কলৈ গৈ তেখেতলোকৰ নামবিলাক তাত অন্তৰ্ভুক্ত কৰে, তাৰ বাবে মই অনুৰোধ জনালোঁ। मातृ प्रणाम 1 2 3 मोबाइल दी নহয় এখন এনেকে থাকিব লাগিব। Shah
kamu video lipat. Ada apa pun saya? Hingia. Oh, hingia pun pelas ya? Hingia phale phale Es kolok leka hingia pun kat. Hair kota. Hair kota ifale likho agot cha. Ei hair kota. Ei hair kota. Efale jap lekha ase uttor thoka kan lei dor বাদ দিয়া নাছিল 90 দশকৰ পৰা গোস্বামীয়ে অসম শিশু সাহিত্য ন্যাসৰ যোগেদি শিশুৰ মানসিক সাহিত্য প্ৰকাশ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি গৈছে ইতিমধ্যে সমাজৰ প্ৰেছ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু বৰ্তমান তেখেত অসম শিশু সাহিত্য ন্যাসৰ অধ্যক্ষ হিচাপে কাৰ্যৰত হৈ আছে মহোদয় আজিৰ দিনটো আপুনি আমাৰ সৈতে জড়িত হোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ ইয়াৰ পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাই এই ঢকুৱাখানা অঞ্চলৰ লাইভ ফুটা সদৃশ জ্যেষ্ঠজন আটাইকে মই মোৰ প্ৰচণ্ড ভূমিকাত জনাইছোঁ মঞ্চত বহি থকা বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ খনিকৰ অধ্যক্ষসকল শ্ৰীযুত প্ৰদীপ চৌমা ডাঙৰীয়া শ্ৰীযুত মহেশ দলে কেৱল অতি সৎ আৰু ভাল পলিটিচিয়ান আছে আমাৰ বহুত পলিটিচিয়ানে কেতিয়াবা শিক্ষক সমাজক গালি পাৰে মই এইটোতে একমত নহয় বেয়া পাওঁ মই শিক্ষক সমাজক গালি পাৰিলে কিয় শিক্ষকৰ মাজতে দুই এটা বেয়া থাকিব পাৰে পলিটিচিয়ানৰ মাজতে দগাবাজ আছে অফিচাৰৰ মাজতে ভেটি খোৱা অফিচাৰ আছে ভাল অফিচাৰ আছে ডক্টৰৰ মাজতে আপুনি যদি যায় হৰ্ষবৰ্ধনৰ নিচিনা ডক্টৰ পাইছোঁ যোনে পেচেণ্টৰ চকুৰ অপাৰেশ্যন কৰি মই নিজে দেখিছোঁ গাড়ীত তুলি পেলাই কেতিয়া মাছখোৱা বাছ ষ্টেণ্ডত উলিয়াই দিছে এনেকুৱা ডক্টৰো আছে টেষ্ট নালাগিলেও পইচাৰ লগত টেষ্ট কৰিব দিয়ে হোমেন বৰগোহাঁই ডাঙৰীয়াই এটা প্ৰবন্ধত লিখিছিল যে মানুহৰ মাজত দুইবিধ মানুহ থাকে এবিধ সাধাৰণ এবিধ অসাধাৰণ সকলোৱে অসাধাৰণ মানুহৰ প্ৰতিভাৰ গৰাকী হ'ব নোৱাৰে নৱদালে ডাঙৰীয়াক মই দুটা কথাৰ কাৰণে ভাল পাওঁ যেতিয়াৰ পৰা লগ পাইছিলোঁ আৰু তেওঁ মতাৰ লগতে মই ইয়ালৈ দৌৰি আহিছোঁ তেওঁ বিধায়ক কাৰণে নহয় মই নৱদালে ডাঙৰীয়াৰ খং দেখা নাই মন্ত্ৰী থাকোঁতে মই তেখেতক পাইছিলোঁ আৰু নৱদালে ডাঙৰীয়াই পৰচৰ্চা কৰা মই দেখা নাপালোঁ আজি মই যিমান দিন লগ পাইছোঁ বেলেগৰ এগেইনষ্টে কোৱা আপোনাৰ মানে আমাৰ এটা স্বভাৱ আছে মানুহে মানুহৰ দুখত দুখী হোৱাতকৈ সুখত বেছি দুখী হয় এটা হেমন্ত ঐশান ডাঙৰীয়া ইয়াত গৈ আছে কোনোবা থাকিব পাৰে যে মই এনেকুৱা হ'ব নোৱাৰিলোঁ ই আমেৰিকালৈ গ'ল কাইলৈ ইটালীলৈ যাব কচমলজিৰ ওপৰত পঢ়িবলৈ ব্ৰহ্মবিজ্ঞান যিটোৰ কথা সাংখ্য দৰ্শনত গীতাক সাংখ্য দৰ্শনত ব্যাখ্যা কৰিছিল ৰাধানাথ ফুকন ডাঙৰীয়াই ৰাধানাথ ফুকন ৰচনাৱলী যিসকলে পঢ়িছে তেওঁসকলে গম পাব সেই কচমলজি পঢ়ি আছে আমি এইটোলৈ গৌৰৱ কৰা হৈছে সেইকাৰণে আপোনাৰ আনন্দ শিক্ষাত আনন্দ বস্তুটোৰ বৰ প্ৰয়োজন
আৰু শিক্ষাত যদি নিৰানন্দ থাকে, শিক্ষাৰ প্ৰতি যদি ল'ৰা ছোৱালীবিলাকৰ মনত ভয় থাকে, তেতিয়াহ'লে তেওঁলোকে ভালকৈ শিকিব নোৱাৰিব। এই কথাটো মোৰ কথা নহয়। এই কথাটো হৈছে ভাৰতবৰ্ষলৈ প্ৰথম নোবেল প্ৰাইজ কঢ়িয়াই অনা ৰবীন্দ্ৰনাথ ঠাকুৰ ডাঙৰীয়া। তেওঁ কৈছিল শিক্ষাৰ সৈতে আনন্দ সদায় যুক্ত হৈ থাকিব লাগিব। আৰু সেই একেটা কথাকে মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে শিক্ষাৰ সৈতে তপস্যা যুক্ত হৈ থাকিব। আমি ভালকৈ বহুতে মহামানৱ মহাত্মা গান্ধীক কিছুমানে উপলঙাও কৰে। ভালকৈ আমি গভীৰভাৱে যদি পঢ়োঁ, তেওঁ যেতিয়া ছাউথ আফ্ৰিকাত প্ৰিটৰিয়াৰ পৰা ট্ৰেইনত গৈ আছিল, তেওঁ যেতিয়া গুটিয়াই ট্ৰেইনৰ পৰা চাহাবে নমাই দিছিল ক'লা মানুহ বুলি, তেতিয়া তেওঁৰ মনত যিটো খং জন্ম পাইছিল, উদ্ৰেক হৈছিল, সেই খংটো তেওঁ আহি ভাৰতবাসীৰ মাজত প্ৰত্যেকৰে অন্তৰত বিয়পাই দিলে। ঘৃণা বিয়পাই দিয়া নাই। আমাৰ বহুতো সমাজত ঘৃণা আৰু বিদ্বেষ বিয়পাই দিব বিচাৰে। ঘৃণা আৰু বিদ্বেষ বিয়পাই দিয়া নাই। তেওঁ খংটো বিয়পাই দিছিল যে আমাক চাহাবসকলে যিটো অত্যাচাৰ কৰিছে তাৰ বিৰুদ্ধে আমি সংগ্ৰাম গঢ়ি তোলা উচিত। আৰু সেইকাৰণে মহামানৱ মহাত্মা গান্ধীয়ে কোট টাই লং পেণ্ট চাৰ্ট দলিয়াই পেলাই আঁঠুৰ ওপৰলৈকে ধুতি পিন্ধি সাধাৰণ ভাৰত, অৰ্থাৎ শিশুবিলাক হৈছে ভগৱানৰ অৱতাৰ। তেওঁলোকৰ মাজত ভগৱান থাকে। আৰু সেই কথা মোক মায়ে শিকাইছিল। সেইকাৰণে মই তোমালোকৰ কথা ক'ব খোজোঁ, বিশেষকৈ ল'ৰা ছোৱালীবিলাকক। পৃথিৱীত আচলতে মই য'ত যাওঁ, মই ল'ৰা ছোৱালীবিলাকক প্ৰশ্ন উত্তৰ শিতানত আহোঁ, তেওঁলোকে প্ৰশ্ন কৰিব দিয়া হয়, মই যি পাৰোঁ উত্তৰ দিবলৈ যত্ন কৰোঁ। ভগৱান কোন জানে নাই? তোমালোকৰ কাৰণে ভগৱান হৈছে মা দেউতা। মা দেউতাতকৈ ডাঙৰ ভগৱান পৃথিৱীত আৰু একো নাই। সেইকাৰণে তোমালোকে মা দেউতাক সদায় সন্মান কৰিবা। মাজতে মই দেখিলোঁ এটা ঘটনা, মই লিখিছিলোঁ প্ৰবন্ধ প্ৰতিদিন কাকতত। এখন চহৰত, মই নাম নকওঁ খালি বেয়া কথা, ঘৰে ঘৰে আমেৰিকা লণ্ডনত মানে ল'ৰা ছোৱালী আছে, পঢ়ে, মেধা লাগে, 6টামানৰ মেধা থাকে, কিন্তু সততাবিহীন মেধা মানুহে কিন্তু শ্ৰদ্ধা নকৰে। সেই ল'ৰাজন আমেৰিকাত থাকে। আপোনাৰ আমেৰিকাৰ পৰা আহিল, দেউতাকৰ গাটো বেয়া হ'ল, ভাবিলে যে দেউতাক হয়তো সৰহদিন নাথাকে। তেওঁ আছে কেইদিনমান, আমেৰিকাৰ পৰা আহিছে, কিন্তু দেউতাক আপোনাৰ স্বৰ্গগামী নহ'ল। পুৰোহিতক তেখেতে মাতি আনি ক'লে, তেওঁ মানে দাড়ি আৰু চুলি আছিল, দাড়ি ৰাখিছিল, বহুতে ৰাখে। মই মানে প্ৰথম ফেন্স কাৰ্ড দাড়ি ৰাখোঁতে দেউতাই মোক মানে ঘৰৰ পৰা ওলাই যাব কৈছে, মাক কৈছে ইয়াক ঘৰৰ পৰা বাহিৰ কৰি যাব। দেউতাই কৈছে আৰু মনে মনে আছোঁ, দেউতাই যি কয়, দেউতা আৰু মায়ে ভগৱান। পুৰোহিতক ক'লে, হেৰি নহয় দেউ, বোলে কি? দেউতাতো স্বৰ্গগামী হ'ব বুলি ভাবিছিলোঁ, এতিয়াতো নহ'ল। বোলে হয় নহ'ল। এটা কাম কৰিব নোৱাৰিম নেকি? বোলে কি কাম? এডভান্স শ্ৰাদ্ধটো কৰি মই আমেৰিকালৈ গুচি যাব নোৱাৰোঁ। তেতিয়া পুৰোহিতজন বৰ চতুৰ আছিল। তেওঁ ক'লে পাৰি, মই আধা শ্ৰাদ্ধ কৰি দিম আৰু আপুনি দাড়ি আধা আৰু চুলি আধা কাটি ফ্লাইটত যাব আৰু 2টা মাহৰ পিছত আমেৰিকাত বাকীখিনি কৰিব। তেতিয়া পুৰোহিতক মানুহজনে ক'লে যে আপুনি কি ফাল্টু পুৰোহিত, মোক কি বুদ্ধি দিবলৈ আহিছে? তেতিয়া পুৰোহিতে ক'লে যে দেউতাক স্বৰ্গগামী নহওঁতে যিজনে দেউতাকৰ শ্ৰাদ্ধ কৰিব খোজে তেওঁ ফাল্টু নে মই ফাল্টু? এই ভাৰতবৰ্ষত আমি অন্ধ এই শ্ৰাৱণৰ পিতৃ মাতৃ ভক্তিৰ কথা পঢ়িছোঁ। শ্ৰাৱণে অন্ধ পিতৃ মাতৃক দাং কলাকে লৈ পেলাই ঘূৰাই ফুৰিছিল। এই যে সাধুবোৰ আছে, মই নিজে অসম শিশু সাহিত্য ন্যাসৰ পৰা প্ৰায় 400 কিতাপ পঢ়ি আহিছোঁ। এই সাধুবিলাকৰ মাজত যিবোৰ সাধু আছে,
পঞ্চতন্ত্ৰ সাধু, হিতোপদেশৰ সাধু, জাতকৰ সাধু, ঈশপৰ সাধু, তাত কিন্তু বহুত আমাৰ বাস্তৱ জীৱনত লগা কথা লুকাই আছে আৰু আমি সেইবোৰ পঢ়িব লাগিব। এই শ্ৰাৱণে উদাহৰণ দিছিল। গতিকে তোমালোকক মই এটা অনুভৱ জনাওঁ যে পিতৃ মাতৃয়ে কোনোদিন সন্তানৰ অমংগল কামনা কৰি কথা নকয়। খালি এটা ঘটনা কিন্তু এতিয়া হৈছে, এই যে নম্বৰৰ পিছত যিটো দৌৰা আৰু যিটো চাপ সৃষ্টি কৰে। মই এবাৰ শিৱসাগৰলৈ মিটিঙতে আহোঁতে এখন মোক কিতাপ পঢ়াৰ ইমান বেমাৰ হয়, তাৰ মূল কাৰণ হৈছে এটা মানসিক চাপ। মানসিক চাপে মানুহৰ বহুত বেমাৰৰ গৰাকী কৰি দিয়ে। সেইকাৰণে তোমালোকে নীলমণি ফুকন, আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ এটা সাধু এটা পাইছিলোঁ, বপদেৱৰ সাধু বুলি। বপদেৱ শিক্ষক আৰু সমনীয়াৰ দৃষ্টিত মুখ্য। সেইকাৰণে তাক শিক্ষকেও গালি পাৰে আৰু সমনীয়াবিলাকেও পেংলাই কৰে। এই পাছৰ আসনত বহি থাকে। মানুহক যদি সদায় আপোনাৰ ডিছকাৰেজ কৰি থাকে, প্ৰেৰণা নিদিয়ে, সেইকাৰণে ল'ৰা ছোৱালীবিলাকক খুব প্ৰেৰণা দিব লাগে। পানীত জাপ মাৰি দিব অলপ পিছতে। হঠাৎ বপদেৱে লক্ষ্য কৰিলে যে পানীৰ পাৰত যিবোৰ ডাঙৰ ডাঙৰ শিল আছে, সেই শিলবোৰত ডাঙৰ ডাঙৰ গাঁত হৈছে আৰু সেই গাঁতবোৰত আমাৰ মহিলাসকলে, আইসকলে মাটিৰ কলহত যিবোৰ পানী আনিছে, সেই মাটিৰ কলহত অনা পানী, সেই মাটিৰ কলহবিলাক তাত থৈছে। এক ছেকেণ্ড আপোনাৰ যিকোনো কথাই মানুহৰ জীৱনৰ গতি সলনি কৰি দিব পাৰে যদি সৎ সংগ পায়। সেইকাৰণে এনেকুৱা অনুষ্ঠানৰ প্ৰয়োজন আছে। অনুপ্ৰেৰণা দিয়ে। বপদেৱৰ এক ছেকেণ্ড, আপুনি যেনেকৈ আমাৰ প্ৰাৰ্থনা শক্তিৰ এটা সাংঘাতিক শক্তি আছে, এক ছেকেণ্ড আপোনাৰ ব্ৰেইনৰ লগত কানেকশ্যন হৈ গ'লে আপুনি এটা বুদ্ধদেৱ যেনেকৈ বোধোদয় হৈছিল বধিৰ জুমৰ তলত, এক ছেকেণ্ডত পাই যাব। খালি আপুনি নিষ্ঠা আৰু ধ্যান সহকাৰে। বপদেৱে তড়িৎ গতিৰে গছৰ পৰা নামি আহিল। নামি আহি মহিলাসকলক সুধিলে যে আই, এই যে শিলৰ ইমান ডাঙৰ ডাঙৰ গাঁত হৈছে, কেনেকৈ গাঁত হৈছে? তেতিয়া মহিলাসকলে ক'লে যে আমি যে সদায় সদায় ৰাতিপুৱা কলহত পানী নিবলৈ আহোঁ, সেই কলহটো শিলৰ ওপৰত আগতে গাঁত নাছিল। সদায় সদায় শিলৰ ওপৰত থওঁতে থওঁতে শিলবিলাক গাঁত হৈ গ'ল। তেতিয়াই বপদেৱৰ মনত আত্মবিশ্বাসে জন্ম পালে। खुद ही को कर बुलंद इतनी कि हर तकदीर से पहले खुदा बन खुद बंदे से पूछे बता तेरी रजा क्या। তোমাৰ আত্মবিশ্বাস ইমানেই শক্তিশালী কৰা যেনে ভগৱান বা আল্লাহ আহি তোমাৰ ভাগ্য নিজেই লিখিব লাগে। নেপোলিয়ন বনাপাৰ্টৰ হাতত ভাগ্য ৰেখা নাছিলে, ব্লেডেদি কাটি লৈছিলে আৰু তেওঁৱে কৈছিলে যে অসম্ভৱ শব্দটো মূৰ্খৰ ডিক্সনাৰীত থাকে। সেই বপদেৱে মনত এনেকুৱা এটা আত্মবল পালে যে মাটিৰ কলহে যদি শিল গাঁত কৰি দিব পাৰে, মই কিহৰ দুখত আত্মহত্যা কৰিবলৈ যাওঁ। আৰু তাৰ পিছত বপদেৱে ঘৰলৈ আহি শিক্ষক বন্ধু চব বাদ দি এখন কিতাপ লিখিবলৈ আৰম্ভ কৰিলে। যেনেকৈ হোমেন বৰগোহাঁই ডাঙৰীয়া ইয়াত সেই শিক্ষক, দেউতাক আৰু বিদ্যুৎ সমাজৰ প্ৰেৰণাত সেই কিতাপ লিখি এজন প্ৰখ্যাত সাহিত্যিক আৰু বুদ্ধিজীৱী আৰু সাংবাদিক হিচাপে অসমৰ পথ প্ৰদৰ্শক হিচাপে পৰিগণিত হ'ল। ঠিক তেনেকৈ এখন কিতাপ লিখিলে। এই কিতাপখনৰ নাম হৈছে মুগ্ধবোধ ব্যাকৰণ। মুগ্ধ মানে হৈছে মূৰ্খ, বোধ মানে হৈছে জ্ঞানী। মূৰ্খক জ্ঞান দিয়া ব্যাকৰণ আৰু তেওঁ সকলোৰে মাজত বিখ্যাত হৈছে। অৰ্থাৎ এলবাৰ্ট আইনষ্টাইনে কোৱা সেইটোৱে কথা, এভৰিবডি ইজ জিনিয়াছ। তোমালোক ইয়াত যিমান আছা, ভগৱানে কিবা নহয় কিবা এটা কাৰণৰ কাৰণে তোমালোকক ল'ৰা ছোৱালীয়ে বুজি পোৱা নাই বুলি ক'লে শিক্ষকজনে খং নকৰিব। তেওঁ সাগৰৰ পাৰলৈ ছাত্ৰবিলাকক লৈ গ'ল ৰামেশ্বৰমত। নি চৰাই কেনেকৈ উৰে
সেইটো দেখুৱালে। এই যে ৰাইট ভাতৃদ্বয় এৰোপ্লেন উলিয়াইছিল, কল্পনা শক্তিৰ লগত সৃজনী শক্তি মিক্স কৰি যদি দিয়া হয়, তাৰ পৰা উদ্ভাৱনী শক্তিৰ জন্ম পায়। আৰু সেই ৰাইট ভাতৃদ্বয়ে চৰাই চাই পেলাই উৰাজাহাজ উলিয়াইছিল। চৰাইৰ ঠেঙত দুটা ফুটা থাকে, এই প্ৰেছাৰ দিয়াৰ পিছত চৰাইটো আকাশলৈ উৰি যায়। সেই সুব্ৰমণিয়াম আয়াৰৰ প্ৰতি তেওঁ সদায় কৃতজ্ঞ হৈছিল। সেইকাৰণে শিক্ষকসকলে সদায় স্কুলত মাকৰ ভূমিকা ল'ব লাগে, আৰু মাকে ঘৰত সদায় শিক্ষকৰ ভূমিকা ল'ব লাগে। শিক্ষকসকল হৈছে মাকৰ নিচিনা, এজ লাইক এজ মাদাৰ। কেনেকৈ? তোমালোকে আম্বেদকাৰৰ নাম শুনিছা? B.R. আম্বেদকাৰ। কোনোবাই জানা নেকি নামটো কেনেকৈ হ'ল? কোনোবাই? এনিবডি? যদি ইয়াৰ পাছত মোক প্ৰশ্ন সুধিবা, কিন্তু মই এতিয়া কৈ দিওঁ। ভাৰতৰ সংবিধান প্ৰণয়ন কৰিছিল ভীমৰাওৱে। ভীমৰাও এজন দলিত সম্প্ৰদায়ৰ ল'ৰা। ভাৰতবৰ্ষ এতিয়াও বহুত ঠাই আছে য'ত দলিত সম্প্ৰদায়বিলাকক আপোনাৰ ঘৃণা কৰে। ভূপেন হাজৰিকাই দেখিছিল, মোক এজন ক'লা মানুহ দিয়া যাৰ ৰক্ত ক'লা, মোক এজন বগা মানুহ দিয়া যাৰ ৰক্ত বগা। পৃথিৱীত দুটা বস্তু একে, তেজৰ ৰং আৰু চকুৰ পানী। আমেৰিকাৰ ল'ৰাই কান্দিলেও চকুৰ পানী লুণীয়া, ঢকুৱাখানাৰ ল'ৰাই কান্দিলেও চকুৰ পানী লুণীয়া। তেজৰ ৰং সকলোৰে একেই। সেইকাৰণে মানুহৰ মাজত এই বিদ্বেষ আমি বিয়পাব নালাগে। সেই ভীমৰাও নামৰ ল'ৰাজনক শিক্ষক যিহেতু মাতৃৰ নিচিনা, তেওঁ ইমান মৰম কৰি পঢ়ুৱায়, আৰু নিজৰ যিবোৰ খোৱা বস্তু, এই খোৱা বস্তুবিলাক সদায় খাবলৈ দিয়ে। মৰম কৰি দিয়ে। মৰম কৰাৰ পিছত ভীমৰাৱে গৈ পেলাই বাৰ এট ল হ'ল, আৰু বাৰ এট ল হোৱাৰ পিছত তেওঁৰ নামটো আছিল ভীমৰাও। আম্বেদকাৰ তেওঁৰ নাম নাছিল। আম্বেদকাৰ আছিল সেই শিক্ষকজন এজন ব্ৰাহ্মণ শিক্ষক, যিজন শিক্ষকে ভীমৰাওক পঢ়ুৱাইছিল আৰু মৰম কৰিছিল নিজৰ ল'ৰাৰ নিচিনা। আৰু শিক্ষকৰ প্ৰতি সন্মানৰ চিন স্বৰূপে ভীমৰাৱে ভীম B.R.ৰ পিছত আম্বেদকাৰ শব্দটো সোমোৱাই দিলে। সেইকাৰণে আমি তেখেতক B.R. মানে শিক্ষকক কেনেকৈ শ্ৰদ্ধা কৰিব লাগে, সেইটো ভাৰতৰ যিজনে সংবিধান প্ৰতিষ্ঠা কৰিছে সেইটো আমাক শিকুৱাই থৈ গৈছে। আৰু ভাৰতবৰ্ষৰ প্ৰথম যিজন নেশ্যনেল লাইব্ৰেৰীৰ লাইব্ৰেৰিয়ান, তেওঁ হৰিদেৱ, তেওঁ পৃথিৱীৰ ৩৫টা ভাষা সলসলীয়াকৈ ক'ব পাৰিছিল। আৰু তেওঁ যেতিয়া দশম পোপক লগ ধৰিবলৈ ৰোমলৈ গৈছিল, তেওঁ ইটালিয়ান ভাষাত কথা কওঁতে কৈছিল যে তুমি লেটিন ভাষাত কথা কওঁতে কৈছিল যে তুমি লিখিত ইটালিয়ান ভাষাটো শিকি ল'বা বুলি ক'বলৈ নাপালে তেওঁ লগে লগে সেইটোও ক'লে। তেতিয়া পোপে মুখ মেলি একদম চাই ল'ল, এইজন ভাৰতীয় মানুহে ইমান সলসলীয়াকৈ ক'ব পাৰে। তেওঁ কোনে শিক্ষা দিছিল জানে? মাকে। মাকৰ নাম আছিল এলাকেচি, পশ্চিমবংগ। মাকে কেনেকৈ শিক্ষা দিছিল জানে নাই? এই সৰুতে তেওঁ বহি থাকিলে ওচৰত মাকে বঠিৰে আলু কাটে, সেই আলুৰ বাকলিৰে মাকে কটো লিখে, খটো লিখে। অৰ্থাৎ মাক ঘৰত শিক্ষক আৰু শিক্ষক স্কুলত মাক। আমি যদি এইটো কৰিব পাৰোঁ, আমাৰ ল'ৰা ছোৱালীসকলক প্ৰকৃত মানুহ কৰি তুলিব পাৰিব। তোমালোকে ডাক্তৰ হোৱা, মহাকাশ বিজ্ঞানী হোৱা, ইঞ্জিনিয়াৰ হোৱা, IAS অফিচাৰ হোৱা, মন্ত্ৰী MLA হোৱা, ৰাজনীতিত তোমালোকে আহিব লাগে নতুন নতুন। কিন্তু মই তোমালোকৰ প্ৰতি এটা আহ্বান যে মানুহ হ'বলৈ যত্ন কৰিব। আমাৰ সমাজত মানুহৰ সংখ্যা লাহে লাহে কমি গৈছে। আমি মানুহ হ'ব লাগে। সেইকাৰণে আমাৰ সমাজৰ শিল্পী, সাহিত্যিক কাশী ধাৰা, আনটো ধাৰাত উন্মোচিত তথ্য আৰু জ্ঞানৰ আধাৰত সমাজৰ প্ৰয়োজন অনুসৰি বিভিন্ন
উদ্যোগ প্ৰতিষ্ঠান বা কৰ্মক্ষেত্ৰৰ উপযোগী হোৱাকৈ নিয়োগযোগ্য আৰু কৰ্মক্ষম শিক্ষিত লোক গঢ় দিয়াৰ প্ৰয়াস কৰা হয়। নিয়োগযোগ্য বা স্বনিয়োজনৰ বাবে বৰ্তমানৰ যুগত বিষয়ভিত্তিক জ্ঞান অৰ্জন কৰাৰ লগতে আমি আৰু কিছুমান দক্ষতা আহৰণ কৰিব লাগিব। তাৰ ভিতৰত মাল্টিডিচিপ্লিনাৰী এপ্ৰ'চ, ডিজিটেল লিটাৰেচি, ট্ৰান্সলিটাৰেচি এইবিলাক বিশেষভাৱে উল্লেখযোগ্য। বৰ্তমানৰ বিজ্ঞান প্ৰযুক্তিৰ বিস্ফোৰণৰ যুগত আমি কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ পৰা আৰম্ভ কৰি ডেটা ছায়েন্স, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা কোৱাণ্টাম কম্পিউটিং এনেধৰণৰ বিষয়বোৰ অলপকৈ শিকাৰ প্ৰয়াস কৰিব লাগে। ঠিক তেনেদৰে আমি ChatGPT, Midjourney বা এনেধৰণৰ যিসমূহ জেনেৰেটিভ AI টুল আছে সেই টুলসমূহ ব্যৱহাৰ কৰিবলৈ শিকিবই লাগিব। আমাৰ বৰ্তমানৰ যুগত বিজ্ঞান, কলা বা বাণিজ্য বুলি বিশুদ্ধকৈ কোনো আশা নাই। সকলো ইটোৰ লগত ইটো সাঙুৰ খাই পৰিছে। এজন বিজ্ঞানৰ ছাত্ৰই বাণিজ্য আৰু কলা শাখাৰ কথা শিকিব লাগিব। ঠিক তেনেদৰে বাণিজ্য আৰু কলা শাখাৰ ছাত্ৰই বিজ্ঞানৰ যিখিনি প্ৰাথমিক কথা আছে সেইখিনি জনাৰ প্ৰয়াস আৰু অনুশীলন কৰিব লাগে। আমি তাৰ লগতে 2-3টা নতুন ভাষা শিকাৰো প্ৰয়াস কৰিব লাগে। গতিকে আমাৰ সন্মুখত এটা গধুৰ প্ৰত্যাহ্বান আছে, যাক আমি সাহসেৰে আৰু আনন্দ মনেৰে গ্ৰহণ কৰিব লাগিব। এইখিনিতে মোৰ মনত পৰিছে আধুনিক যুগৰ প্ৰবাদ প্ৰতিম চিকিৎসক কাৰ্ল গুস্তাভ ইঙৰ এষাৰ কথা। তেখেতে কৈছিল যে ভাল কিবা পাবলৈ হ'লে বা ভাল কিবা হ'বলৈ হ'লে আমি দুৰ্ভোগ বা কষ্টৰ মাজেদি যাবই লাগিব। এয়াই স্বাভাৱিক। গতিকে আমাৰ সন্মুখত যেতিয়া এটা সমস্যা আহে বা প্ৰত্যাহ্বান আহে আমি অহেতুক মানসিক হেঁচা ল'ব নালাগে। মহাকাশ বিজ্ঞানৰ দৰে এটা কঠিন বিষয় আমেৰিকালৈ পঢ়িবলৈ যোৱাৰ আগতে দেউতাই মোক এষাৰ কথা কৈছিল। দেউতাই কৈছিল যে তোমাৰ এই যি যাত্ৰা, এই যাত্ৰা তোমাক নিজক বিচাৰি যোৱাৰ যাত্ৰা, তোমাৰ প্ৰতিভা আৰু সক্ষমতা ৰুমাল লোৱাৰ যাত্ৰা। এই যাত্ৰাত তুমি জয় আৰু পৰাজয়ৰ কথা নাভাবিবা। দেউতাই ইংলিছতে কৈছিল, দিছ জাৰ্ণি ইজ টু এক্সপ্ল'ৰ ইয়ৰ ট্ৰু পটেঞ্চিয়েল এণ্ড টু এক্সপ্ল'ৰ দ্য মেনিফল্ড ডাইমেনশ্যনছ অফ ইয়ৰ লাইফ। ইন দিছ প্ৰচেছ ইউ শুড নট ৱৰি এবাউট ছাকচেছ এণ্ড ফেইলিয়াৰ। আমি বহুতেই কি কৰোঁ যে নতুন কিবা এটা শিকিবলৈ লোৱাৰ আগতে আমি ছাকচেছ পাম নে ফেইলিয়াৰ হ'ম, নে আমি নতুন ঠাইত গৈ কেনেধৰণে এডজাষ্ট হ'ম এই বিষয়লৈ চিন্তিত হওঁ। তাৰ বাবে আমাক আত্মবিশ্বাসৰ প্ৰয়োজন হয়। উই মাষ্ট বি কাৰেজিয়াছ এনাফ টু জাম্প ইন টু দ্য আনন'ন। আমেৰিকা অভিমুখী প্লেনত উঠিবলৈ যোৱাৰ আগতে মাৰ হাতখন যেতিয়া এৰিছিলোঁ তেতিয়া দুখবোধৰ লগতে মোৰ মনত আৰু এটা ভাৱে ক্ৰিয়া কৰিছিল। তেতিয়া মই ভাবিছিলোঁ যিহেতু মই এতিয়া আৰু মা দেউতাৰ মৰমৰ আৱেশত নাথাকিম, গতিকে সন্মুখত যি নাহক, যেনেধৰণৰ প্ৰত্যাহ্বান নহওক, মই সাহসেৰে তাৰ মুখামুখি হ'ম। মই যেতিয়া আমেৰিকা গৈ পাইছিলোঁ তাত ক'ভিডৰ বাবে সকলোতে লকডাউন হৈ আছিল আৰু এটা জটিল পৰিস্থিতি আছিল। কিন্তু মোৰ সেই আত্মবিশ্বাসৰ বাবেই মই তেনেধৰণৰ এটা জটিল পৰিস্থিতিটো মোকাবিলা কৰিব পাৰিলোঁ। অৱশ্যে তাৰ বাবে যিখিনি প্ৰয়োজনীয় তথ্য আছিল সেইখিনি মই ইয়াতে আগতীয়াকৈ আহৰণ কৰি গৈছিলোঁ। তাৰ পাছত বিভিন্ন ছফিষ্টিকেটেড লেব আৰু বিভিন্ন পৰিৱেশত মোৰ নানা অভিজ্ঞতা হৈছে। তাৰ ভিতৰত মই 2টা কথাই উল্লেখ কৰিব খুজিছোঁ। 2004 চনত পদাৰ্থ বিজ্ঞানত নোবেল বঁটা বিজয়ী ফ্ৰেংক উইলছেকৰ মই সান্নিধ্য পাইছিলোঁ। তেখেতক দেখি মই এটা কথা বুজি পাইছিলোঁ যে মানুহ কিমান অসাধাৰণ হ'লে ইমান এটা সহজ সৰল জীৱন যাপন কৰিব পাৰে। পিন্ধনত এটা সাধাৰণ টি চাৰ্ট, এটা ট্ৰাউজাৰ জাতীয় পেণ্ট, এযোৰ চেণ্ডেল আৰু কেতিয়াবা ৰ'দৰ পৰা বাচিবৰ বাবে এটা টুপি। কিন্তু চিন্তাত যে তেওঁ কিমান গভীৰ, তেওঁৰ পৰা মই বুজিলোঁ যে সৰলতাই হৈছে জীৱনৰ সুন্দৰতম অভিব্যক্তি। তাৰ পাছত মই আৰু এটা কথা অনুজ্ঞাব খুজিছোঁ। অলিম্পিকত 24টাকৈ পদক পোৱা বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সাঁতোৰবিদ মাইকেল ফেল্পছৰ কথা। তেখেত আমাৰ ইউনিভাৰ্চিটিৰ সাঁতোৰৰ প্ৰশিক্ষক আছিল। তেখেতে যেতিয়া অলিম্পিকৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল তেখেতে একেৰাহে 6টা বছৰ, লাগিলে অসুখ হওক, লাগিলে ডাঙৰ পাৰ্টি থাকক বা আন কিবা কাৰণ থাকক, তেখেতে সেই 6টা বছৰত এদিনো নিজৰ প্ৰশিক্ষণ মিছ কৰা নাছিল। তেওঁৰ পৰা মই শিকিলোঁ অনুশীলনৰ গুৰুত্বটো। আপোনালোকে জানি ভাল পাব যে তেওঁৰেই ষ্টুডেণ্ট লিঅন মাৰ্চেণ্ট বুলি
তেখেত আমাৰেই ইউনিভাৰ্চিটিতে পঢ়া। তেখেতে ইতিমধ্যে মাইকেল ফেল্পছৰ 2-এটা ৰেকৰ্ড ভাঙিবলৈ সক্ষম হৈছে। এয়া হৈছে উত্তৰণ। মই সৰুতে পঢ়িছিলোঁ যে মানুহ এজন তেতিয়াহে পৰিপক্ক হয় যেতিয়া তেওঁ ধন টকা পইচা কেনেধৰণে সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে জনা হয়। এই কথাষাৰ মই এতিয়ালৈকে মানি চলিছোঁ। গতিকে আমেৰিকাৰ প্ৰাচুৰ্যময় পৰিৱেশৰ মাজত ইমান সুবিধা পোৱাৰ পাছতো, মা দেউতাৰ ফালৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট পোৱাৰ পাছতো মই এই কথাষাৰ কিন্তু আজিলৈকে উলংঘা কৰা নাই। ইমান এটা ডাঙৰ অনুষ্ঠানত আপোনালোকৰ মাজত থিয় হোৱাৰ সুযোগ দি উদ্যোক্তাসকলে, বিশেষকৈ বিধায়ক মহোদয়ে মোক এক অনন্য শিকন অভিজ্ঞতাৰ সুযোগ দিলে। তাৰ বাবে মই বিধায়ক মহোদয়লৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু সকলোকে ওলগ সম্ভাষণ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। কষ্টখিনি সাৰ্থক হওক, আপুনি পৃথিৱীৰ ঈক্ষণীয় কোণত উপনীত হওক, এই কামনাৰে আপোনালৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। পিছৰ পাতনি মেলিছা। তোমাৰ বিদ্যানুশীলনৰ এই মধুময় প্ৰাপ্তি ঢকুৱাখানা সমষ্টিবাসীৰ বাবে ফলনশীল উৎসাহৰ বাখৰুৱা বৃষ্টি আৰু পাছৰ চাম বিদ্যাৰ্থীৰ বিশ্বাসৰ ভিত্তি। জীৱনৰ কৃষ্ণ সাধন প্ৰক্ৰিয়াৰ উশাহ লগনত আপোন প্ৰভাৰে উন্মিলিত এটি জ্যোতিকণা ৰূপে তুমি সমাধিত। সেই প্ৰজ্ঞান্বেষী প্ৰতিভাৰ যথাৰ্থ উত্তৰণৰ বাবে সুনিয়োজিত পৰিকল্পনা আৰু অধ্যৱসায় প্ৰাথমিক চৰ্ত, প্ৰাপ্তিৰ আনন্দ আৰু অপ্ৰাপ্তিৰ বেদনা উভয়কে সন্তুলিত মনোস্থিতিৰে আত্মীকৰণ কৰিব পৰাকৈ শক্তিশালী জীৱনবোধৰ অধিকাৰী হোৱাটো সমানেই গুৰুত্বপূৰ্ণ। প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশৰ তোমাৰ অগ্ৰৱৰ্তী প্ৰয়াসত ছন্দোবদ্ধ হওক সৃষ্টিশীল স্পৃহা, সমাজ হিতৈষী অভিপ্সা। অভিনন্দন আৰু শুভকামনাৰে তোমাৰ গুণমুগ্ধ ঢকুৱাখানা সমষ্টিবাসী হৈ নৱকুমাৰ দলে। দিনাংক 21 জুলাই 2024 ৰবিবাৰ। স্থান ৰাজহুৱা প্ৰেক্ষাগৃহ ঘিলামৰা। ধন্যবাদ। ধন্যবাদ। মাননীয় শ্ৰীযুত হিৰণ্য হাজৰিকাদেৱক অনুৰোধ জনাইছোঁ। সন্মানীয় সভাপতি মহোদয়ৰ অনুমতি সাপেক্ষে আমি সম্বৰ্ধনা জ্ঞাপন কাৰ্যসূচী আৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ এই অনুষ্ঠানটোত আমাৰ 23খন গাঁও পঞ্চায়ত আছে। আমি আঁতৰৰ গাঁও পঞ্চায়তবিলাকৰ পৰা আৰম্ভ কৰি শেষ পৰ্যায়ত আমি ওচৰৰ আমাৰ যিকেইখন গাঁও পঞ্চায়ত আছে তাৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰিম। ইতিমধ্যে আমি প্ৰায় 1800 ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়ন কৰিব পাৰিছোঁ। গতিকে আমি গোটেই কাৰ্যসূচী পঞ্চায়তৰ পৰা আমি এই সম্বৰ্ধনা কাৰ্যসূচী আৰম্ভ কৰিম। চাউলধোৱা আৰু ঢিলপৰা পঞ্চায়ত। আৰু আমি এইখিনিতে জনাই থ'ব বিচাৰিছোঁ আমাৰ দীপাঞ্জলি নাথৰ পিছত আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ পুৰবী নাথ। দীপাঞ্জলি নাথৰ পিছত মহাবীৰ কামান। মহাবীৰ কামান। মানস দত্ত। মানস দত্ত। মানস দত্ত। অজিত মিছন। অজিত মিছন। অনন্ত শইকীয়া। অনন্ত শইকীয়া। অনন্ত শইকীয়া। অজিত কামান। অজিত কামান। অজিত কামান। লক্ষ্মীমাই পাদি। লক্ষ্মীমাই পাদি। নূৰকান্ত পায়েং। নূৰকান্ত পায়েং।
ফুলনি বাসিং ফিৰোজ কামাল পুষ্পাঞ্জলি পেগু মঞ্চক আকৌ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰণামী বাসিং প্ৰবীণ কামান জৰ্জ ডেকা ত্ৰিদিশা চুতীয়া পবিত্ৰ বৰা ৰুমি পামে জয়ন্ত চুতীয়া জাহিনুৰ আলী আমিনুল আলী সানিয়া পাদে শান্তিরাম পাদে প্রিয়ঙ্কা দাস বিউটি শইকীয়া ধৰিত্ৰী নাথ অনন্যা শইকীয়া ডিম্পী গগৈ চুমি বৰুৱা বিদিশা গগৈ পাৰ্থপ্ৰতিম টাইপ ধৰণী বৰা নয়নজ্যোতি বৰা ভৈৰৱজ্যোতি ফুকন ছয়মিকা শইকীয়া অভিজিৎ হাজৰিকা সবিন কুমাৰ গগৈ দীপশিখা বৰা প্ৰাৰ্থনা দাস সুশীল নাথ গীতা দাস পল্লৱ নাথ অদিতি তামুলী শান্তনু কৌশিক দত্ত গীতাশ্ৰী ভৰালী কৃষ্ণমণি বৰা
কল্পনা কামান টুটুমণি দলে কৃষ্ণ মিলি অবিনা গয়াৰী গীতামণি শইকীয়া তুমি কৈছে যে হাত দুখন দি কোৱাচোন সম্বৰ্ধনা জ্ঞাপন কৰি আছো আপুনি যে কৈছিলে ইম্পচিবল ৱৰ্ডটো মূৰ্খ মানুহৰ নিচিনাই থাকে তাৰপিছত আমি মৰমৰ পঞ্চায়ত ইম্পচিবল সকলোটো পচিবল মুখামুখৰ পিছত মৰমৰ পঞ্চায়ত আৰম্ভ কৰিম মৰমৰ পঞ্চায়তৰ ছাত্ৰ ছাত্ৰীসকলক সাজু হ'বলৈ জনাইছোঁ তুমি বস্তুটো শুনা নাই ভালকৈ তুমি মই কৈছিলোঁ কি যে অসম্ভৱ শব্দটো মূৰ্খৰ অভিনয় অসম্ভৱ মানে ইম্পচিবল তাৰমানে সেইটো হৈছে কি আত্মবিশ্বাসৰ তুমি সেই নাম শুনিছা অৰুণিমা সিনহা হা অৰুণিমা সিনহা মই তোমাক কওঁ হা আজিলৈ কিবা থাকিলে সুধিবা কিয় দিয়া অৰুণিমা সিনহা যেতিয়া তোমাৰ ৰেলত আহি আছিলে তেওঁক ৰেলৰ পৰা গুটিয়াই বাহিৰত পেলাই দিছিলে এইটো বেলেগ কাহিনী হয় আচ্ছা ট্ৰেইনত আছে ঠিক আছে তেতিয়া তেওঁৰ ভৰিৰ ওপৰেদি দুখন ট্ৰেইন এখন উঠি গৈছিল হা বস্তুটো তুমি ইতিবাচককৈ লৈছা নে নেতিবাচককৈ লৈছা তাৰমানে উল্টা বুজিলি ৰাম বুলি এটা কথা আছে হা এতিয়া গ্লাছটো হাতৰ পৰা পৰিলে ভাঙি যাব পাৰে বুলি ক'লে কোনোবাই তোমাক তুমি ক'ব পাৰা যে প্লাষ্টিকৰ গ্লাছ নাভাঙিবও পাৰে হয়নে নাই কিন্তু তোমাক কৈছে যে গ্লাছৰ এইটো মানে চিচা যিটো আমি কাঁচৰ গ্লাছ সেই অৰুণিমা সিনহাৰ ভৰি দুখন কটাৰ আগতে ডক্টৰে সুধিলে যে তুমি তোমাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য কি ভৰি দুখন কাটি দিব দেই হা তেতিয়া ক'লে যে মই এভাৰেষ্ট শৃংগ বিজয় কৰি দেখুৱাম দুইখন ভৰি কাটি দিয়াৰ পিছত তেওঁ এভাৰেষ্ট শৃংগ বিজয় কৰি দেখুৱালে তেওঁৰ নামটো থাকি গ'ল তুমি ক্লাছত এটা পাঠ্যপুথি এতিয়া উল্টাকৈ যোৱা এইটো এটা উদ্ভৱ কথা এবষ্ট্ৰাক্ট কথা হা সেইটো অৰ্থত মই কোৱা নাই কথাটো বুজি পাইছা আপুনি মানে নেমানে যে ইম্পচিবল ৱৰ্ডটো থাকে ইম্পচিবল ৱৰ্ডটো থাকে কিছুমান তেতিয়াহ'লে থাকে যদি মূৰ্খ মানুহৰ থাকে বুলি কেলে ক'লে অসম্ভৱ শব্দটো মূৰ্খৰ অভিনেতা অসম্ভৱকো আমি সম্ভৱ কৰি তুলিব লাগিব বুজি পাইছা অসম্ভৱ শব্দটো তোমাৰ কাৰণে অসম্ভৱ এভাৰেষ্ট শৃংগটো তুমি সন্মুখত দেখিছা যে এইটোতো অসম্ভৱ মই পাহাৰ বগাব নোৱাৰিম তোমাৰ শৰীৰটো বেয়া হৈছে তুমি পৰীক্ষাত লিখিছা যে মই এই কৰিব নোৱাৰিম পঢ়িব নোৱাৰিম এইটো তোমাৰ জৰ্জ লুইচ ষ্টিভেনছন হাইনেক এই দুজনে এজনৰ ওপৰত হোমেন বৰগোহাঁই ডাঙৰীয়াই লিখিছে যে তেওঁৰ দেহত কেঞ্চাৰ হৈছিল তেওঁৰ দেহত 50টা অপাৰেশ্যন কৰিছে কিন্তু তৎসত্ত্বেও তেওঁ বহুত কেইখন কিতাপ লিখি পেলাই অসম্ভৱকো সম্ভৱ কৰি তুলিছে সেইটো বুজি পাইছা সেই বস্তুটো এতিয়া তুমি যদি নাই ঠিক আছে সোধক একো নাই সুধিবা এতিয়া তুমি যদি কৈছা যে অসম্ভৱ শব্দটো কিয় নাথাকিব আপুনি খোজকাঢ়ি যাব পাৰিব নেকি তেতিয়াহ'লেতো আৰু উপায় নাই মই সেইটো অৰ্থত এই কথাটো কোৱা নাই মই কৈছোঁ যে তোমাৰ জীৱনত অসম্ভৱ বা প্ৰত্যাহ্বান আহিব পাৰে হা ৱাটাৰলু যুদ্ধত তেওঁ 5 মিনিটৰ কাৰণে হাৰিছিল নেপোলিয়ন বনবাতে আৰু সেইকাৰণে তেওঁ আত্মবিশ্বাসটো চেল্ফ কনফিডেন্সটো গঢ়ি তুলিবৰ কাৰণে তেওঁ ইয়াত লাইনটো কাটি দিছে সেইটো বুজিছা এতিয়া অলপ ক্লিয়াৰ হৈছে তোমাৰ হৈছেনে হৈছে ঠিক আছে এটা চিন্তা কৰিছে আৰু কোনোবা সুধিব নেকি জোনাক নিবিড় গগৈ মানস প্ৰতিম দত্ত অজান কাশ্যপ ভূঞা পল্লৱী চুতীয়া উৎপল দাস
উৎপল দাস, মনীষা শইকীয়া। বৰষামুখ পঞ্চায়তৰ আমাৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰী থাকি গৈছিল, আমি তেওঁলোকক নামখিনি ঘোষণা কৰি দিছোঁ, আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ। চান্দিমা প্ৰেমে, চান্দিমা প্ৰেমে, বৰষামুখ পঞ্চায়ত থাকি যোৱা ছাত্ৰ ছাত্ৰীসকলক আমি ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। চান্দিমা প্ৰেমে, বেবী প্ৰেমে, বেবী প্ৰেমে, ধনেশ্বৰী টাইপ, ধনেশ্বৰী টাইপ, পাপা টাইপ, পাপা টাইপ, জানমণি পেগু। অভ্যৰ্থনাৰ পত্ৰ, অভিনন্দন পত্ৰ এখন। ৰাণা দাৰিক,
মৃগেন্দ্ৰ চমুৱা সুকন্যা ফুকন অভিনৱ ফুকন অদিতি গগৈ আয়ুষ্মান গগৈ আমি ঢকুৱাখানা নগৰৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ নাম ঘোষণা কৰিম গতিকে আমি মঞ্চৰ কাষলৈ কৃতি ছাত্ৰ ছাত্ৰীসকলক আহিবৰ কাৰণে অনুৰোধ জনাইছো ঢকুৱাখানা নগৰৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ নাম আমি ঘোষণা কৰিম গতিকে মঞ্চৰ কাষলৈ সকলোকে আহিবৰ কাৰণে অনুৰোধ জনাইছো মল্লিকা শইকীয়া মল্লিকা শইকীয়া চিন্মৰাজ চুতীয়া চিন্মৰাজ চুতীয়া অংকিতা সন্দিকৈ ঋষিতা চেতিয়া এতিয়া অনুষ্ঠান শেষ হ'ল আৰু এনেদৰে ইয়াত চকীখিনি এনেকৈ আছে এইবাৰ জপাই আছে মানুহ গৈ শেষ আৰু শেষত দুই এজন এনেকৈ যেনেকৈ হাৱা খায় এইটো এটা পৰম্পৰা এইটো হৈছে সূত্ৰ বুলি কয় ছিষ্টেম বতাহ খাইছে